you be my friend? Can you be my lover up until the very end? Let me show you love. I don't pretend. Stick by my side even when the world is giving in. Oh, don't you worry. I'll be there whenever you want. Everyone, good morning সকলোকে মই কাশ্মীৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ, কিন্তু গৰমটোৱে অকণমান বেয়া কৰি দিছে বাৰু। এনিৱে বলক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। মই এতিয়া আছোঁ পাকঘৰত, বনাই আছোঁ মাহঁতৰ কাৰণে খানা। মা আৰু পাপা আজি 5টা বজাতে পথাৰলৈ গ'ল আৰু সেইটো কাৰণে মই খানা বনাই আছোঁ। এতিয়া একেদিন বাৰু ময়ে বনাই আছোঁ খানা। সেইটো ভাইটি আহিছে দোকানৰ পৰা, কিবা এটা আনিবলৈ গৈছিলে। তাৰপিছত মই এতিয়া বনাই আছোঁ পালেং শাক আৰু মাছৰ জোল, লগতে আমাৰ ৰ'জীৰ কাৰণে মাছৰ বইল। আমাৰ ৰ'জী বৰ ডেঞ্জাৰ কুকুৰ হয়, ষ্টাইলিছ খানাহে খায়। আৰু মাছৰ যিটো বইল বনাওঁ তাত তাইৰ কাৰণে দিব লাগিব আদা নহৰু পেষ্ট, লগতে মান ধনিয়া, তেতিয়াহে খায় দুটাই, নহ'লে নাখায় এজনী কুকুৰ। আপোনালোকৰ ঘৰতো আছে নেকি বাৰু এনেকুৱা ইমান টেষ্টি খানা খোৱা কুকুৰ? মোক জনাবচোন। তেনেহ'লে বলক মই বনাই থাকোঁ আৰু আপোনালোককো দেখাই থাকোঁ। আৰু এইফালে কৰি আছে ভাইটিয়ে অনলাইন ক্লাছ, আৰু মই মনে মনে ভিডিঅ' কৰি আছোঁ। সি গম পালে মোক গালি দিব, সেইটো কাৰণে। আৰু এয়া সি গম পায়ে গ'ল। আৰু এইফালে আমাৰ বাইদেউ দিছে অনলাইন এক্সাম বোলে, এক্সাম হৈ আছে, তাকে দি আছে এক্সাম। আৰু যি স্পেচিয়েল খানা বনি গ'ল, ক'ব পৰা নাই, গৰমটো ধোঁৱা ওলাই আছে। এয়া মা পাপাৰ কাৰণে বনোৱা আজি স্পেচিয়েল খানা। কমকৈ বনাইছোঁ, খাই কেনেকুৱা পাই নাজানো, সেইটো কাৰণে মই কমকৈ বনাইছোঁ। মোৰ কাম কৰি আৰু এতিয়া ভাবিছোঁ ভিডিঅ'ত কৰি লওঁ। আৰু এতিয়া ভাবিছোঁ বাহিৰলৈ যাওঁ, অকণমান ফেনৰ বতাহ খাওঁ। মোৰ ভাজি চাজি হৈ গ'ল বনোৱা ৰেডি। আৰু এইটো দেখিছে আমাৰ ঘৰৰ বাৰীয়া হয়, লাষ্ট এইটোৱে আছিলেগৈ গছত। খাম আৰু দেখিবলৈ কেঁচা বস্তুটো, কিন্তু ভিতৰখন বহুত বেছি পকা হয় আৰু খাবলৈ বহুত ভাল। এটা আমো পুকীয়া নোলায় বৰ্তমানলৈকে। আৰু ভাতৰ লগত খাম। তেনেহ'লে বলক বনাওঁ। আজৰি হৈ একেবাৰে মই আপোনালোকক লগ পাম, যিহেতু আজি বহুত বেছি গৰম আৰু ৰ'দ দিছে। আৰু মাহঁত অহাই নাই, আহিব আৰু এতিয়া। মোৰ কাম কেইটামান কৰিবলৈ আছে, ঘৰ চৰ সাৰিবলৈ আছে, তো কৰি লওঁ। তাৰপাছত মই আপোনালোকক লগ পাই আছোঁ। সেইখন হালোৱা ভালহে হৈছে, কাম কৰিছে। মাষ্টৰ মানুহ কামো কৰে যে, কিমান কাম কৰে মানুহে গম পাব। মাষ্টৰ মানুহে কাম কৰে। চিটবিৰি। আৰু এইফালে মায়ে বিচাৰি আছে শাকনি বাৰীত কিবা কিবি শাক কেইটামান। বাৰীত প্ৰায় শাকবোৰ শেষ হ'লগৈ আৰু এতিয়া। আৰু এইকেইদিন যে বৰষুণ দিয়া নাছিলে, সেইকাৰণে অকণমান খৰাং হৈ আছিলে বাৰীখন। তাকে মায়ে কি বিচাৰিছে মায়েহে জানে আৰু দেই। হেল্ল' এভৰিৱান, মা হাঁহিব এতিয়া হেল্ল' এভৰিৱান কৈছে বুলি।
আৰু আজি ইমান বেছি গৰম, সেইটো কাৰণে আমি দিনত ভিডিঅ' কৰিবই নোৱাৰিলোঁ। শুই থাকোঁতে গ'ল গৰম গৰম বুলি, আৰু কঁঠালো খালোঁ চাহৰ লগত, সেইটো কাৰণে বেছি গৰম উঠিলে। আৰু এতিয়া আছোঁ বাৰীত, মোক ইমান শকত শকত দেখিছে। মাহঁতি শাক বুটলিলে, মই আহিছোঁ হেৰি কৰিবলৈ, কচু ঠুৰি বুটলিবলৈ। তো কচু ঠুৰি গছৰ পৰা টেঙা এটা ছিঙি আনিব লাগিব। সেইবোৰ ওলমি আছে নাই তাতে? সেইজোপা নহয়, সেই ডাঙৰজোপা নাকাটিবি। সেইজোপা আহিনে আছে। খাই এইখিনি আহিনে আছে, সেইখিনি নগা কচু আহিনে আছে, ডাঙৰ ডাঙৰখিনি ৰুই দিছিলে আকৌ পাপাই। তই এইকেইজোপা কাটি ধুনীয়া ধুনীয়া বগা বগা আছে। এইফালে হ'ব, ইমান দেৰি নালাগে। ঔটেঙা আনি থোৱা আছে, টেঙা নহ'লেও হ'ব। মজা ঔটেঙা কচু ঠুৰি জোল। পাপা এই খৰিকেইডাল কাটি দিয়া হ'লে খৰিয়ে হ'লহেঁতেন দেই, এনেই য'ত ত'ত পৰি নষ্ট হৈছে, পচিছে। একদম গুৰিত কাটিব লাগে আকৌ, আকৌজনী ওপৰত ওপৰত কাটিছ, থাকি আহে মজাটো। এইজোপা হেৰি চা কচু খুব নহয়, সেই বহুত ধুনীয়া হৈছে দেখিবলৈ। পাছফালেও ফুল আছে, ফুল ফুলি আছে, বেঙুনীয়া বেঙুনীয়া ফুল ভাল। এইজোপা অমিতা মোবাইল থৈ পেলাই ধৰিছোঁ। সেইকেইটা ধুন্দুলি ছিঙি আনো নেকি? নালাগে, এতিয়া থতে সৰু হৈ আছে। সেইটো ডাঙৰ হ'ল, সেইটো সঁচল খাওঁ। প্ৰথম এইজোপা নাই ছিঙা, নেদেখিছে ডাঙৰটো। সেইটো ডাঙৰ আগতে যোৱাবাৰ আমাৰ কিমান হৈছিলে জহা ভুল নে? এবাৰ নাই, কাটি দিম। লাগিছিলে, মুখখন তিতিয়ে আছে। গা ধুই আহিলোঁ এতিয়া, আৰু গা ধুই আহোঁ মানে বতৰটো বেয়াই কৰিলে। অকণমান আগত শাক বিচাৰিছিলোঁহে মা, আৰু এতিয়া বতৰটো ইমান ধুনীয়া কৰিছে। বহুত ভাল লাগি থৈছে, নেচাৰেল বতাহ। দিনটো ইমান বেছি গৰম, আৰু এতিয়া বতাহ দিছে। অলপ চাগে বৰষুণো দিব, ক'ব নোৱাৰোঁ এতিয়ালৈকে, সেইটো দিব চাগে। ৰাস্তাৰে মানুহ গৈ আছে, অকণমান লাজ লাগিছে। অকলে অকলে বগী থকা দেখি গাঁৱৰ মানুহে হাঁহিবও পাৰে ফোনত, কাৰণ তেওঁলোকেতো নাজানে ন ভালকৈ ব্লগিং কিবা এনেকৈ ভিডিঅ' কৰাবিলাক। তো অকণমান বতাহ খাওঁ, বতাহ লওঁ, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। বোলো ওপৰলৈ যাওঁ কৰে, তাৰ আগতে ওপৰলৈ যাওঁ ব'লক, কি কৰিছে চাওঁগৈ ওপৰত। কি হা? নিমখ আমাৰ আছে, আমাৰ 3 কেজি আছে। আৰু এতিয়া বনাবলৈ লৈছোঁ চাহ। চাহৰ লগত একো স্পেচিয়েল নাই, বিস্কুটৰ লগত চাহ খাম। তো চাহ বনাবলৈ লৈছোঁ, আৰু দাই আহিছে, দাই মাৰিবলৈ লৈছোঁ কুকুৰা। আজি যদি পাৰোঁ মই ৰেচিপিটো দিম আপোনালোকক, লোকেল মুৰ্গীৰ ৰেচিপি দি আছোঁ। আৰু তেনেহ'লে আমি চাহ খাই লওঁ, আপোনালোকক দেখাই দিম বাৰু। তেনেহ'লে ব'লক চাহ খাই লওঁ। মই চাহ বনাইছোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখাই দিওঁ। আমি চাহত এই দেখিছে নহয় আপোনালোকে, এইটো ফ্ৰণ্ট কেমেৰা দেখাইছোঁ কাৰণে এনেকৈ আহিছে, মই ফটোখন লগাই দিম ইয়াতে। আমি চাহৰ লগত এইটো খাওঁ, চাহত দি খাব লাগে। এইটো বহুত বেছি ভাল হয়, এইটো ইমিউনিটি বুষ্টাৰ বুলি কয় ইয়াৰ নামটো।
আৰু খালে ভাল হয়, সেইটো কাৰণে আমি চাহত এইটো দি খাওঁ। আপোনালোকে নেটত চাৰ্চ কৰিলে গোটেইখিনি বস্তু পায়ে যাব, তথাপিও আমি খাওঁ কাৰণে আপোনালোকেও যাতে খাব পাৰে, ভাল হয়, সেইটো কাৰণে দেখাই দিলোঁ। আৰু ইয়াৰ স্মেলটো বহুত ধুনীয়া আহে, সেইটো কাৰণে খাবলৈও ভাল হয় চাহটো, আপোনালোকে খাব পাৰিব। আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল ওপৰলৈ তললৈ যেনি তেনি মূৰ কৰি পূৰা চাহ খাবলৈ ব্যস্ত হৈছে। আৰু এয়া আজি বিস্কুট চাহৰ লগত। আৰু এইফালে দাই মাৰিছে কুকুৰা পুৰি আছে, ছাল এৰুৱাই আছে। আৰু আজি লোকেল মুৰ্গী স্পেচিয়েল ডিনাৰ হ'ব আমাৰ। বনাবলৈ হৈছে মাংস ভাজি, আৰু কেনেকৈ বনাওঁ আপোনালোকক একদম ইজিকৈ বনাম, আপোনালোকেও বনাব পাৰিব মই যেনেকৈ বনাওঁ তেনেকৈ। আৰু যিহেতু ইজিকৈ বনাম, যেনেকৈ বনাওঁ মানে মই তেনেকৈ আপোনালোকক দেখাম, আৰু আপোনালোকেও বনাব পাৰিব যদি বনাবলৈ ইচ্ছা কৰে। আৰু আজিৰ স্পেচিয়েল লোকেল মুৰ্গী বনাবৰ কাৰণে মই প্ৰথমতে এয়া লৈছোঁ অলপমান আদা নহৰুৰ পেষ্ট, আৰু 3টা ৰঙা ঘৰৰ জলকীয়া, আৰু কেঁচা জলকীয়া লৈছোঁ দেই, আৰু অলপমান পিঁয়াজ লৈছোঁ, আৰু এয়া লৈছোঁ তেজপাত কেইখিলামান। আৰু মেইন বস্তুটো হৈছে এইটো মাংস, লোকেল মুৰ্গীৰ মাংস। আৰু এয়া অলপমান আলু মায়ে কাটি দিছে, অলপমান ডাঙৰকৈ কাটিছোঁ, ইমান সৰু নহয়। আৰু এইফালে মই কেৰাহীত তেল দিলোঁৱেই, আৰু অকণমান সৰহকৈ দিছোঁ, লোকেল মুৰ্গী যে সেইটো কাৰণে অকণমান সৰহকৈ দিছোঁ তেল। আৰু এতিয়া তেলখিনি গৰম হৈ গ'ল, আৰু মই এতিয়া পিঁয়াজ, জলকীয়া, তেজপাত, আদা নহৰু গোটেইখিনি মানে ইটোৰ পিছত সিটো দিলোঁ, আৰু দি ভালদৰে ৰঙা হোৱালৈকে ভাজি লৈছোঁ। আৰু যিহেতু ইয়াৰ পৰা ভাজিলে গম পাব, এটা ৰঙা হোৱাৰ লগে লগে এটা ধুনীয়া গোন্ধ আহিব, আৰু সেই গোন্ধটো আহিলে ভাজিকণ বহুত টেষ্টি কৰি তোলে। আৰু সেইকাৰণে মই গোটেইখিনি বস্তু একেলগতে লৈ অলপ দেৰিৰ কাৰণে ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে দিছোঁ মেইন বস্তুটো, মানে মাংসখিনি। আৰু এয়া গোটেইখিনি মাংস দি দিছোঁ ইয়াত, আৰু মাংসখিনি এতিয়া অলপ দেৰি এনেদৰে ভাজি ল'ম, যাতে মাংসখিনি তেল আৰু পিঁয়াজ লগতে আদা নহৰু গোটেইখিনি বস্তু ভালদৰে মিলি যায়, তেতিয়ালৈকে অকণমান ভাজি ল'ম। আৰু ভালদৰে লৰাই হোৱাৰ পিছত এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি অকণমান হালধি দিছোঁ, অলপমান নিমখ দিছোঁ, আৰু অলপমান জিৰা ধনিয়াৰ পাউডাৰ দিম, আৰু অলপমান মিট মছলা দিম, লগতে অলপমান দিম জলকীয়া গুড়ি, কাশ্মীৰ জলকীয়া গুড়ি পাউডাৰটো দিছোঁ। আৰু এতিয়া মই পুনৰ ভালদৰে আকৌ লৰাই ল'ম, যাতে মছলাখিনি মাংসৰ লগত ভালদৰে মিলি যায়। আৰু লোকেল মুৰ্গী হয় যিহেতু, সেইটো কাৰণে ইমান বেছিও দিয়া নাই, মই আধা চামুচমান হ'ব আৰু এনেকৈ কৰিয়ে দিছোঁ। আৰু মই ডাইৰেক্ট পেকেটে দিয়ে দি দিছোঁ, ইমান হিচাপ কৰি থকা নাই, আৰু মানে মিলিব লাগে, আৰু হ'লেও ইমান বেছিও দিয়া নাই। দেখিছে আপোনালোকে কিমান দিছোঁ, ইমান বেছিও দিয়া নাই মই। আৰু এতিয়া দেখিছে ন, মাংসখিনি অকণমান ফ্ৰাই হৈছে, যিহেতু অকণমান সিজা নিচিনা এটা ভাৱ আহিছে, আৰু এটা ধুনীয়া স্মেল আহিছে ইয়াৰ পৰা। আৰু দেখিছে আপোনালোকে মই ইমান বেছি মছলা দিয়া নাই, আৰু এনেকৈ তেল এতিয়া ওলাবলৈ ষ্টাৰ্ট কৰিছে। আৰু মই এনেদৰে একদম কম জুইত লৰাই কেইবাবাৰো ভাজি ল'ম। আকৌ এতিয়া পুনৰ অকণমান ঢাকনখন এৰুৱাই লৰাই লৈছোঁ। আপোনালোকে 2-3 মিনিট 4 মিনিট 5 মিনিটৰ মূৰে আপোনালোকে লৰাই থাকিব, মাংসখিনি লাগিবলৈ নিদিব। আৰু এতিয়া দি দিছোঁ আলুখিনি আপোনালোকে আগতীয়াকৈ ফ্ৰাই কৰি ল'বও পাৰে, নহ'লে বা এনেকৈও দিব পাৰে, একো আপত্তি নাই। ফ্ৰাই কৰি ল'লেও একো প্ৰব্লেম নাই, যেনেকৈ বনালেও হ'ব। মই এনেকৈয়ে দি দিলোঁ, আৰু এতিয়া অলপ দেৰি ঢাকনি লগাই থ'ম। আৰু দেখিছে আলুখিনি অলপমান ৰঙা হৈছে, মানে অকণমান ফ্ৰাই হোৱাৰ দৰে হৈছে। আৰু আকৌ পুনৰ মই লৰাই ল'ম। আপোনালোকে জুইটো একেবাৰে কম কৰি ৰাখিব, তেতিয়া বেছি সোৱাদ হয় খাবলৈ। যিকোনো মাংস কম জুইত বনালে বহুত টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই ভৰাই দিছোঁ মাংসখিনি কুকাৰত, আৰু যদি কুকুৰাটো অলপমান ডাঙৰ হয়, তেতিয়া এনেকৈ কুকাৰত ভৰাই দিলে খাবলৈ বেছি ভাল হয়, কাৰণ একদম কোমল হৈ যায় মাংসটো। এইটো বাৰু ইমান ডাঙৰ নহয়, তথাপিও মই কুকাৰত ভৰাই দিছোঁ। কুকাৰত দি দিলে বেছি টেষ্টি হ'ব খাবলৈ, আৰু জল্দি হৈ যাব, ইমান বেছি প্ৰব্লেম নাই। কেৰাহীত হ'লে বহুতেই উতলাব লাগিব, সেইবাবে। আৰু এয়া মই এতিয়া ভৰাই হৈ গৈছে প্ৰায়, আৰু আপোনালোকে লাষ্টৰ ডোখৰ চাই থাকক, আমাৰ মাংস ভাজি ৰেডি হৈ যাব। আৰু আপোনালোকে প্ৰয়োজন অনুসৰি পানীটো দিব, আৰু কিমান জোল কৰে, আৰু যদি জোল বেছি খাই ভাল পায় তেতিয়া। আৰু মই এটা আন্দাজতে দিছোঁ, আৰু অলপমান ভিজা হৈ থকাকৈ। আৰু এতিয়া মই কুকাৰটো গেছত পাতি দিছোঁ। তাৰ পৰা উলিয়াই অকণমান উতলাই দিছোঁ, এনেকৈ কেৰাহীত দি এনেকৈ উতলাই দিলে বেছি টেষ্টি হয় খাবলৈ। আকৌ এবাৰ উতলাই দিলে
আৰু যদি আপোনালোকে ইচ্ছা কৰে যদি প্ৰথমতে আদা নহৰু কমকৈ দিয়ে তেনেহ'লে আকৌ অকণমান দি দিব পাৰে। আৰু এতিয়া উতলি আছে দেখিছে, বেছি কম হ'ব নিদিওঁ জোলটো, যিহেতু লোকেল মুৰ্গী হয় অলপ অলপ জোল হৈ থাকিলে খাবলৈ ভাল লাগে, সেইকাৰণে এতিয়া মই অফ কৰি দিছোঁ গেছটো আৰু আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু এতিয়া ফাইনেলি আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল, লোকেল মুৰ্গীৰ জোল। আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, কিন্তু মই কাঁহী ভালদৰে সজাব নাজানো, সেইটো কাৰণে একদম চিম্পুলকৈ এনেদৰে দেখাই দিলোঁ, বেয়া চেয়া নাপাব আৰু যদি আপোনালোকৰ মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি প্ৰথমবাৰলৈ মোৰ ভিডিঅ'টো কোনোবাই চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ ছ' মাছ।